মীনাক্ষী গগৈৰ কথাৰে সুৰস্বতী আৰু মীনাক্ষীৰ কণ্ঠৰে কবিতাৰ শিৰোনাম আবেলিৰ বাৰ্তালাপ। আজিৰ আবেলিটো তোমাৰ নামত, আবেলিটো সমাগত, এতিয়া মাথো অপেক্ষা কৰিছোঁ তুমি অহালৈ। কি চাইছা ইমানকৈ? তোমাক আকৌ। মোক আকৌ চাব লগা কি হ'ল? নুবুজিবা তুমি, মই যে তোমাৰ চকুৰ গভীৰতাত ডুবি মৰো। নাচালি হ'ল? মোৰ চকুৱে যে চাবলৈ বিচাৰি ফুৰে। কি দেখিছা? এখন বিশাল আকাশৰ এটি মিঠা হাঁহি, আৰু সাগৰৰ নীলাবোৰচোন তোমাৰ চকুত আছে। সেই আকৰি সাগৰলৈ বহু দূৰ। নহয় দূৰ, মোৰ সাগৰখনটো মোৰ কাষতে আছে। সেইবাবে ইমান আকুলতা। তোমাৰ বাবেই, তোমাৰ এই লাজুকী চকুহালিৰ বাবেই ইমান আকুলতা। শুনা, কোৱা। এয়া যে ভাল পোৱা। হ'লেও হ'ব দিয়া, তুমি সুৰ দিয়া আৰু আমাৰ ভাল পোৱাৰ গানটো জীপাল কৰি তোলা। যদি গানটো হেৰাই যায়? মই আচলেৰে বান্ধি ৰাখিম। যদি সুৰটো সলনি হয়? আমি হৃদয়ক সাৱটি ৰাখিম। ভয় লাগে যদি কেতিয়াবা ঠিকনা হেৰাই যায়। কলিজাত লিখি লোৱা ঠিকনা জানো হেৰাই যায়? হেৰাই নাযায় ৰাজ। ইমান বিশ্বাস? এই বিশ্বাস প্ৰেমৰ, এই বিশ্বাস হৃদয়ৰ। চোৱাচোন, ৰাতিৰ নিসংগতাখিনি সকলোৰে প্ৰিয়, অথচ কোনো মানুহ নিসংগ হৈ থাকিব নোৱাৰে। ৰাতিটো ক'তনো নিসংগ? লগ দিবলৈ তৰা জোন আৰু জোনাকী পৰুৱাবোৰ থাকেইচোন। তুমি চাব জনা নাই, আকাশখনলৈ চাবাচোন, কিমান উদাৰ হৈ শুই থাকে। সাগৰখন নিসংগ হৈ থাকে। আকাশ আৰু সাগৰৰ মাজত বহু যোজন দূৰত্ব, তথাপিও সাগৰে আকাশক দেখে আৰু আকাশে সাগৰক। যিদৰে তোমাৰ সাগৰখন মোৰ চকুত দেখা, সেইদৰে হ'ব পাৰে, সেয়ে চাগে প্ৰাপ্তিৰ হাবিয়াসো নাই। এনেকুৱা হয় জানো? হ'ব পাৰে, উদ্দেশ্যবিহীন, ঠিকনাবিহীন এই ভাল পোৱা। তোমাক বুজি পোৱাই টান। কিনো ভাবি থাকা আজিকালি? মোৰ সপোনবোৰ সৰু ৰাজ, সৰু সৰু কথাবোৰতে সপোনবোৰ আছে। তোমাৰ জীৱনটোত মোৰ ঠিকনা কি? তুমিতো মোৰ বাবে এটি জীয়া কবিতা, মোৰ হাঁহিবোৰৰ কাৰণ তুমি। তোমাৰ ঠিকনা মোৰ কবিতাবোৰ আৰু মোৰ হেঁপাহবোৰ। ভয় লাগে যদি কেতিয়াবা ঠিকনা হেৰাই যায়। কলিজাত লিখি লোৱা ঠিকনা জানো হেৰাই যায়? হেৰাই নাযায় ৰাজ। এতিয়া পিছে ব'লা যাওঁ, নহ'লে ৰাতি হ'বলৈ বেছি সময় নাই।
এই ঠাইখন এৰি মোৰ কলৈকো যাবলৈ মন নাযায়। নাজানো কি পাওঁ এই ঠাইখনত। এই ঠাইখনলৈ আহিলে মই সকলোবিলাক পাহৰি যাওঁ, বিশেষকৈ তোমাৰ সান্নিধ্যত। পাহাৰৰ পৰা বাঘ আহিলে পলাবলৈ নোৱাৰিবা। ব'লা ব'লা যাওঁগৈ। বাঘৰ ভয় দেখুৱালা যেতিয়া নোযোৱাকৈ পাৰোঁনে? মাথো অপেক্ষা থাকিল আকৌ তোমাক এদিন লগ পোৱাৰ।